হেল্ল' বন্ধুসকল, সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। মই বৰ্তমান গৈ আছোঁ ডিব্ৰুগড় খনিকৰ পুলিচ ৰিজাৰ্ভ। আজি যিহেতু অসম আৰক্ষী শাৰীৰিক পৰীক্ষা প্ৰথম দিন আজি ছোৱালী আছে, তো যিমান কেণ্ডিডেট আছে সকলোকে শুভেচ্ছা জনালোঁ, লগতে ভালদৰে দিবলৈ শুভেচ্ছা জনালোঁ। তো মোৰ তেনেকৈ কথা কোৱা অভ্যাস নাই, তো যিমান পাৰোঁ চেষ্টা কৰিছোঁ ক'বলৈ। লাগি ধৰে অলপ কথাবোৰ নিমিলে। আজি তেন্তে বলক আজি কিমান কি পাছ কৰে সকলো দেখাম, যিমান পাৰোঁ চেষ্টা কৰিম। তো তেন্তে বলক গৈ থাকোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সকলোৱে চাব মোৰ ভিডিঅ'টো। এয়া ছোৱালীবোৰ লাইন পাতি আছে। অলপ সময়ৰ পিছত ভিতৰত প্ৰৱেশ কৰিব দিয়া হ'ব। দেখিছে চাৰিওফালে ছোৱালী লাইন পাতি আছে। এয়া ভিতৰত প্ৰৱেশ কৰিছে। পোনপ্ৰথমে ডকুমেণ্ট চোৱা হ'ব, অৰিজিনেল ডকুমেণ্ট। তাৰপিছত আপোনাৰ দৌৰা তালৈ নিয়া হ'ব। এইটো হৈছে মেডিকেল কাউণ্টাৰ। এয়া গ্ৰুপ এটা গৈছে দৌৰিবৰ কাৰণে। কিনকিনীয়া বৰষুণ দি আছে, তথাপিও দৌৰি আছে। ফিল্ডখন অকণমান বেয়া আছে আৰু মাজে মাজে পলস পেলাই দিয়া হৈছে। তো আজি তেনেকৈ পাছ কৰিছে, নকৰা নহয়, মানুহ কম পাছ কৰিছে ছোৱালী। এয়া দৌৰা আৰম্ভ হৈ গ'ল। এয়া ৰানিং হৈ আছে। ৰানিঙৰ পিছতে হ'ব আপোনালোকৰ লং জাম্প, তাৰপিছত হ'ব হাইট জুখিব। হাইট জোখাৰ পিছত হ'ব আপোনালোকৰ মেডিকেলৰ পিছত হ'ব আপোনাৰ ডকুমেণ্ট ছাবমিট কৰাৰ পিছতে হ'ব ফাইনেল যিখন ৰিজাল্ট শ্বীট ওলাব। এই ৰিজাল্ট শ্বীটৰ পিছতে আপোনালোকক ঘৰলৈ যাব দিয়া হ'ব। অৱশ্যে মানে আৰু বৰ বিশেষ নাই তেনেকৈ। তো বন্ধুসকল, আজি ইণ্টাৰভিউ সামৰণি পৰিছে। তো আজি টোটেল ছোৱালী কেণ্ডিডেট আছিলে 260 ছামথিং, আৰু টোটেল পাছ কৰিছে 89 আৰু ফেইল কৰিছে 171। তো ফেইল কৰাখিনিসকলক কওঁ আকৌ নেক্সটবাৰ ট্ৰাই কৰিব, ভালদৰে দিব। তো আজি ভিডিঅ'টো ইমানেই আছিল বৰ্তমান। অহা কাইলৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যিমান পাৰোঁ ডিউটিৰ মাজতে। তো সকলোকে কওঁ অহা কাইলৈ যিখিনি আহিব সেইখিনিকো কওঁ ভালদৰে দিব, তেওঁলোকলৈও শুভেচ্ছা থাকিল। আৰু আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।